ৰাইজসকল, মই অলপতে এটা ভিডিঅ' দেখা পালোঁ আৰু ভিডিঅ'টোত মুখ্যমন্ত্ৰীয়ে এষাৰ কথা কৈছে। এনেকুৱা মানে টুলুঙা মন্তব্য, সৰু বাচ্চাই যেনেকৈ ভাত খোৱা মাছ খোৱা উৰিয়া উৰি লাগি থাকে যে, ছেম তেনেকুৱা নিচিনা। আপোনালোকে ভিডিঅ'টো চাই লওকচোন। এইবিলাকনো এজন মুখ্যমন্ত্ৰীৰনো কথা হ'ব পাৰেনে? আৰু এইটো অৱস্থাত য'ত জুবিন দাই ন্যায় পোৱা নাই, এই অৱস্থাটোত এনেকুৱা ধৰণৰ কথা কোৱাৰ বাৰু কিবা দৰকাৰী আছে নেকি? তেওঁৰ যদি কোনো ছাবজেক্ট নাথাকে এনেকুৱা ধৰণৰ ভিডিঅ' বনাব নালাগে নহয়, ভাল নালাগে। ভিডিঅ'টো আপোনালোকে চাওকচোন, কেনেকুৱা টুলুঙা মন্তব্য মানে। আপোনাৰ এই সৰু সৰু বাচ্চা কিছুমান 4 বছৰীয়া বাচ্চাই যে উৰিয়া উৰি লাগে যে, সেই তেনেকুৱা নিচিনা কথা কিছুমান দাঙি ধৰিছে, তাকো নিজৰ এয়া ফেচবুক পেজত আপলোড কৰিছে। মানে কি যে হ'ব আৰু। লগতে মই কৈছিলোঁ যে অহা বছৰ যদি আমি নিৰ্বাচনত জিকো, চাউল বিনামূলীয়াকৈ পায়, দালি নিমখ চেনি অৰ্ধমূল্যত বা কম দামত পাব, আৰু আমি আপোনালোকক মিঠাতেলো দিম। তাকে লৈ কংগ্ৰেছ দলে ছ'চিয়েল মিডিয়াত মোক বহুত ট্ৰলো কৰিলে। মই চিন্তা কৰিলোঁ যে মিঠাতেলটো দৰিদ্ৰ মানুহক লাগে, দৰিদ্ৰ মানুহে ৰেচন কাৰ্ডত মিঠাতেল পোৱাটো অপৰাধ নেকি? এইটো কিয় মোক ট্ৰল কৰিলে? ময়ো অলপ চিন্তিত হ'লোঁ। তেতিয়া মোৰ মনত পৰিলে যে কংগ্ৰেছ দলৰ বৰ্তমানৰ যিগৰাকী সভাপতি, যোৰহাটৰ সাংসদ, তেওঁৰ 2টা ল'ৰা ছোৱালী ইংলেণ্ডৰ চিটিজেন, ব্ৰিটিছ চিটিজেন। মই গুগল কৰিলোঁ যে ব্ৰিটিছ চিটিজেনসকলে কি তেল খায়। তেতিয়া মই গুগলত দেখিলোঁ যে ব্ৰিটিছ চিটিজেনসকলে অলিভ অইল আৰু ছানফ্লাৱাৰ তেল খায়। কংগ্ৰেছ দলে কিজানি বিচাৰিছিল যে আমি মিঠাতেল দিব নালাগে, ছানফ্লাৱাৰ অথবা অলিভ অইল দিব লাগে। ক্ষমা কৰিব, আমাৰ চহা গাঁৱৰ ৰাইজে আৰু মধ্যবিত্ত পৰিয়ালে সৰুৰে পৰা আমি মিঠাতেল খায়ে ডাঙৰ হৈছোঁ।